এনেকৈ কি চাই আছো? চাব দে তোক চাগে আজি কিবা নতুন নতুন দেখিছে। ঐ মনে মনে থাক। এনেকৈ কাম ধান্দা নকৰি ঘূৰি ফুৰিলে হ'বনে? এবছৰৰ পিছত আমাৰ বিয়া হোৱাৰ কথা। তাৰ আগতেতো তই কিবা এটা ব্যৱসায় কৰ, নহ'লে মা দেউতাই তোলে কি বুলি ভাবি বিয়া দিব। কালি চাকৰি ইণ্টাৰভিউ দি আহিছোঁহে। পালেতো ভালেই, নাপালে আৰু দেউতা মাটি কণতে কিবা এটা কৰিব লাগিব। ভাবিয়ে থাক, ভাবি থাকিলেই চব হৈ যাব। ব'ল প্ৰিয়া, আমি যাওঁ। বেলেগৰ দৰে বহি থাকিলে নহয়। যা ক'বলৈ সহজ। হেৰি নহয়, এহেকা দিলে। সঁচাকৈ মোৰ মানে মাথাটোহে গম উঠে এই কথা শুনিলে। মুখখন চোকা আছে, নকবি আৰু। একে লাওপাত চোকা। ঐ কি হ'ল তোক কিবা চিন্তাত থকা যেন লাগিছে? নহয় অ', মাহঁতে কোঁৱৰ আৰু মোৰ সম্পৰ্কৰ কথা গম পায়। সি যদি একো কাম ধান্দাত মন নিদিয়ে বা টকা পইচা একো নঘটে, মাহঁতে কি বুলি ভাবি তালৈ বিয়া দিব? তয়ে ক। সেইটো হয়, কিন্তু কি কৰিবি, সিটো চেষ্টা কৰিয়ে আছে, একো নকৰাকেও থকা নাই। বুজি পাইছোঁ, কিন্তু সি দিনৰ পৰা ৰাতিলৈকে কৌশিকহঁতৰ লগতে ফটোৱামি কৰি থাকে। নিজৰ কথাটো ভাবিব লাগে অলপ। চা ৰুক্মিণী, তই সেইবোৰ ইমান চিন্তা কৰি নাথাকিবি। কোঁৱৰ দাই চাকৰি নাপালেও কিবা এটা ব্যৱসায় কৰিবই। পুৱাই পুৱাই ফুল তুলিবা, তোমাৰ ঘৰত মই যোওঁ। ঐ নিতিন, ঐ এই তাইক ভাল লাগিছে না? অঁ বে, চকুকেইটা ধুনীয়া বে। এই তাইক চা আজি গোলাপ ফুল লৈ আহিছে। ক'লা ফুট ল'লে তাইক আৰু ধুনীয়া লাগে। এই পুৱাই পুৱাই ফুল তুলিবা, তোমাৰ ঘৰত মই গুচিয়ে গ'ল। ঐ বেলেগ চাম আহিব ন? এইটো ৰাস্তা কিমান আহি থাকে ছোৱালী? এনেও আহিব। কি কৰিছ তহঁতে ইয়াত? প্ৰবাল দা এই গাড়ী বগা জুখি আছিলো। আমাৰ গাঁৱতনো কিমান দামী দামী গাড়ী আছে তাকে চাই আছিলো। দুখনমান দামী গাড়ী চৰক ইফালৰ পৰা সিফালে গৈ আছে আৰু। গৈ আছে বাৰু দেখিছোঁ, পিছে কোনজনী ভাল লাগিছে? প্ৰবাল দা কি যে কৈ থাকে আৰু। পিছে প্ৰবল দা কোনফালে যায় আপুনি? আমাৰ ঘৰলৈ আলহী এগৰাকী আহি আছে, অঁ তাকে আগবঢ়াই আনোগৈ। বাৰু তহঁত ৰ, বাছ আহিবই হ'ল, মই যাওঁ। যাওক। প্ৰবল দা কিন্তু আজিকালি বৰ চালত থাকে আকৌ দেই। ক'ব লাগিব ন প্ৰবাল দাৰ কথা? চোলাই চাবি নে পেনে চাবি নে চেণ্ডেলে চাবি, কিন্তু মোজাযোৰে অলপ ফটা দেই। এইবাৰ বিহুত যেন মোজাযোৰ গিফ্ট দিম। মই দিম এযোৰ দে। আমি ছোৱালী চাওঁ ব'ল আহিব নহয়। প্ৰমিলা আহিব, ইফালে প্ৰমিলা আহিব। আমাৰ এই হাললৈ চোৱা। ঐ বহিছ? প্ৰবাল দা, এয়া এনেই আছিলোঁ। অ' প্ৰবাল দা, আজিকালি দেখোন আপোনাক নেদেখাই হ'লো, কিহত ইমান বিজি ন? আজিকালি সময় নোপোৱাই হ'লো। এই টিউশ্যন, এই মিটিং, এই সভা এইবিলাকত ঘূৰি থাকোঁতে সময় গৈছে। পিছে এওঁ কোন? তাই মোৰ মামাৰ ছোৱালী, কেইদিনমান ফুৰিব আহিছে আমাৰ ঘৰলৈ। তোমাৰ নাম? প্ৰীতিশা শইকীয়া। কেতিয়াবা লগ পাম। নিশ্চয়। বাৰু তহঁত মই এই গাঁওখন অলপ ফুৰাই আনো। ৰোৱা দেই। যোৱা। বাই। বৰ চকু তাইলৈ। হেই ব'ল আহ। ঐ হেৰি, আজি এই ৰুক্মিণী নাহিলে নি? নাই, তাই মাকৰ লগত ক'ৰবালৈ গৈছে। আচ্ছা। হেৰি হ'ব দে, যাওঁ মই। ময়ো যাওঁ। পিছে তই ক'ত যাৱ? তই যে দিনৰ দিনটো ঘূৰি ফুৰ, একো এটা নকৰ কিয়? এই মোৰ মৰমৰ দোকান এখন আছে নহয়, তাতে যাওঁ আকৌ। ক'ত আছে অ'? তোমাৰ কেঁচা কলিজাত। সেই অকল ডাইলগ বাজি। খংনো কিয় কৰ? অকণটো মৰমত ক'ব পাৰ ন? এইপাত দেখিছ, গালত পৰিলে কিন্তু ধুনীয়া শব্দ কৰে। লাগে নি? আমাৰ ঘৰৰ ওচৰতে আজি মানে বিয়াখন আছিলে। মোৰ দেৰিও হৈছে অলপ, মই তালৈকে যাওঁ দে। তই যাবি দেই। বাই বাই। আচ্ছা কোঁৱৰ, কচোন বিয়াৰ পতাৰ পিছত মোক কিমান মৰম দিবি? আজি আকৌ সেইটো কথা কেলৈ সুধিলি? নাই, এনেই জানিব মন গৈছে। বিয়াৰ পতাৰ পিছত যদি এতিয়াৰ দৰে মৰম দিব পাহৰি যাওঁ। হেই কি যে কথা কৈ থাকো দেই তই, তেতিয়া আকৌ এতিয়াতকৈ বেছিকৈহে মৰম দিম। চবেই কয় তেনেকৈ। এই সঁচাকৈ কৈছোঁ, তইতো মোৰ হেঁপাহৰ জান হয়।
মানুহ আছে দেখিব। দেখক চকু মুদি ল'ব আকৌ সেই পাগলটো। কটনা সাগৰ সিঁচি মিলাই লওঁ ৰ। মানিক বিচাৰি শিলা। শিলা এই এই শিলাটো চিলাটো ডাঙৰকে দিব শিলা লাগিব। শিলা শিলা চিলা কি জাবানি শিলা চিলা কি জাবানি। এই গিলাচৰ প্ৰব্লেম গতিকে তই এইটো ল মই সেইটো লওঁ। ল এই আৰু আছে মা। বৰ কাৰাকে বাকিলি অ'। নিমখকণ লৈ ল না। পিছে আজি মালটো খোৱাটো অলপ সোনকালেই হ'ল, মোৰতো বিষাইছে। তই কিবা কৈছিলি সোনকালে সোনকালে বুলি। খাওঁ কৰি আছিলি। হ'ব দে দুটা কাটা ভুল দে। এতিয়া তই আৰু খাবি নেকি? নাই বেছি নাখাওঁ, ঘৰ যাব লাগিব ন। ঘৰ যোৱাটো পাছত, এতিয়া ঘৰ যাওঁ কৰি নাথাকিবি। আহিছহে বেছি দেৰি হোৱাই নাই। এতিয়া হেৰি কৰ, তই এইটো শেষ কৰি ল আৰু মই মোৰ জানলৈ ফোন কৰি লওঁ। নগ'লে ফোন কৰ। মানে তাইলৈ ফোন নকৰিলে কি হয় গম পাওঁ নে? নাপাওঁ। গালি খাওঁ। ফোন কৰ নাম্বাৰটো কৈ দে। নকবি দে, আমি কবি কৌশিকৰ লগত বোকা খাটলৈ গৈছো বুলি কবি। একদম চাই কেনে কবি? জান 1 নম্বৰত আছে। মোৰ লাগোতেও 2 ঘণ্টামান লাগে। বুজিছো দে। হেল্ল' জান, কি কৰিছা তুমি? কি হেল্ল' কৰি আছ? ৰাতিপুৱাৰ পৰা যে তোৰ ফোন এটা নাই। মই কৌশিকৰ লগত এই দেৰগাঁৱলৈ আহিলো। তই সঁচাকে কৈছ নে মিছাকে কৈছ? তুমি বিশ্বাস নকৰাৰ কাৰণে মই তোমাক বেয়া পাওঁ। এয়া শুনি লোৱা ট্ৰেফিক জাম। পিট ভুম ভুম। ঐ চুৱা বাচ্চা, তই ক'ত গাড়ী চলাইছ? ভুম বাৰা পিট জান, এই ল'ৰাকেইটা মানে RPM দি উৎপাত দি আছে। তুমি শুনা না। পিট ঐ আঁতৰ। হেলমেটটো খুলকি পৰি গ'ল। নপৰিবি। বাৰু ঠিক আছে, সোনকালে আহিবি। হ'ব দিয়া, মই ঘৰত গৈ কল কৰি আছো দেই। ঐ শুন মই আকৌ গাড়ী ইমান বৰ ধুনীয়া উলিয়াম আকৌ, হয়নে বাৰু? ভাল উলিয়াইছ, এপেখনৰ মাতটো উলিয়াব পৰা নাই। চৰি নোৱাৰো ইমান আৰু, হ'লেও পাওঁ দেচোন। গম পালে বুঢ়ী মাই। জোপোকা কেলে মাৰিলি? চিন্তা লাগিছে অ'। কিয় চিন্তা তোৰ? বুঢ়ী মাই গমে পালে বা। চাহ নিতেন, মই আছো, কৌশিক আছে, চিন্তা নকৰিবি। একে বোকাখাত পাৰ লওঁগে। একে দেৰগাঁও পাৰ লওঁগে ৰ। তাই মোক শপত দিছিল। কিহৰ শপত? বাপেকৰ শপত। বুজি পাওঁ দে, বাপেকৰ দুখটো বুজি পাওঁ দে। বাপে মাকক শপত দিলেনো কি কৰিবি? উপায়টো নাই, এতিয়া শপতটো ভাঙিব লাগিবই। খাই দিয়া দেৰি মই জানো অলপ হাৰামি নহয়। মই এনেকে আছিলো। হেল্ল'। ঐ ৰুক্মিণী শুনচোন। এই আকৌ কি হ'ল? এই কালৈ কথা পাতি গৈছে? কালি ইমানকৈ মাতোতেও নুশুনিলে, আজিও কথা পাতি গৈছে। কেছটো কি?
ঐ কি কৰিছ? নাই, এনেই আছোঁ। আজি ইমান গহীন হৈ আছ যে, কথাটো কি? নাই, এনেই। বাৰু পিছে তোৰ আজি মাক লগ পাইছিলোঁ, পাতিলোঁ অলপ তোৰ কথা। কি পাতিলি অ' মোৰ কথা? নাই এনেই পাতিলোঁ আৰু, তই বোলো কাম ধান্দাত মন দিছনে নাই? ঐ ৰুক্মিণী এফালা। অঁ গৈছোঁ ৰ। ঐ তই অলপ বচোন দেই। অঁ। বাহ পুৰা লেকচাৰ মাৰি আছ দুইটাই। সেই নাই এনেই অলপ। কচোন পিছে কিয় মাতিছিলি? ঐ আজি জোন বৰ্মাৰ ঘৰৰ পৰা আহিম ওলাবিচোন। মোৰ অকলে যাবলৈ ভাল নালাগে। অপূৰ্ব দাই যেনেকেহে চাই যেন ছোৱালী দেখিহে পোৱা নাই। বাৰু ঠিক আছে যাম দে। ঐ আৰু শুনচোন। বাৰু যাওঁ ঠিক আছে দে। যা। চাওঁ মোবাইলটো দে। চুপ থাক, তোক এনেকুৱা বুলি ভবা নাছিলোঁ মই। আৰে তোৰ আকৌ কি হ'ল? কি এইবোৰ? কাৰ লগত কথা পাতি থাক? মতা পাগল নি তই? তই যি ভাবিছ সেইবোৰ একো নহয়, মোৰ কথাটো শুনচোন। একো শুনিব নাই, এইটো ল। আজিৰ পৰা তোৰ মোৰ মাজৰ সম্পৰ্ক শেষ, মই যাওঁ। ৰচোন। একো শুনিব নাই, এইটো ল। আজিৰ পৰা তোৰ মোৰ মাজৰ সম্পৰ্ক শেষ। সেই সি যে কথা কৈ থাকো দেই তই, তেতিয়া আকৌ এতিয়াতকৈ বেছিকেহে মৰম দিবি। বিয়াৰ পতাৰ পিছত যদি এতিয়াৰ দৰে মৰম দিব পাহৰি যাওঁ। হ'ব দে, দুখ নকৰিবি। সি চাগে বুজাত কিবা ভুল হ'ল। মই তাক বহুত বুজিছিলোঁ, কিন্তু সি অলপো বুজিব চেষ্টা নকৰিলে। আমি তাক বুজাম, তই চিন্তা নকৰিবি। নালাগে, সি যদি মোক নিজে বুজি নাপালে তহঁতে বুজাব কোনো দৰকাৰ নাই। অলপ ভালকৈ খোজকাঢ়িব নোৱাৰে নেকি? চৰি, একদম বেয়া নাপাব, মই অলপ চিন্তাত আছিলোঁ। সেই বুলি বাটে পথে মানুহক খুন্দিয়াই যাব নেকি? প্লিজ বেয়া নাপাব, মই এইকেইদিন বহুত কষ্ট জীয়াই আছোঁ। আৰে আপুনি কান্দিছে কিয়? নহয় অ', যেতিয়া আপোন মানুহবিলাকে বিশ্বাসঘাতকতা কৰে বহুত কষ্ট হয়। বুজিছোঁ, আপোনাক কোনোবা নিশ্চয় আপোন মানুহে দুখ দিছে। চাওক দাদা, দুখ নকৰিব। আচলতে মানুহে আনৰ কথা ভাবিব পাহৰি যায়, নিজৰ কথাতে মগ্ন হৈ থাকে। তেওঁ ভাবি নাচায় যে বিপৰীতজনৰ মনত কিছুমান কথাই কিমান কষ্ট দিব পাৰে। আন্ধাৰো হ'ল, ময়ো গৈ থাকোঁ, আপুনিও ঘৰলৈ যাওক। তুমি কিন্তু ৰুক্মিণী বাৰ লগত এনেকুৱা কৰিব নালাগিছিলে। হা? কোন তুমি? মই কোন জানিব নালাগে, কিন্তু তুমি বাৰ লগত কিয় এনেকুৱা কৰিলা? তোমাৰ সেইবোৰ জানিব দৰকাৰ নাই, আৰু তুমি আমাৰ মাজত নোসোমালে মই ভাল পাম। মোৰ নাম শিল্পীচিকা। ৰুক্মিণী বাহঁতে মৰমতে দেহা বুলি মাতে। মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, কিন্তু মই পঢ়াত একো ভালকৈ মনেই দিব পৰা নাই।
সেইবাবে মই ৰুক্মিণীবাৰ অলপ সহায় লৈছিলোঁ যে কেনেকৈ ভালকৈ পঢ়িব পাৰি, কেনেকৈ ভালকৈ পঢ়াত মন দিব পাৰি। সেইবাবে মই ৰুক্মিণীবাৰ লগত ফোনত বা মেছেজত অলপ আলোচনা কৰিছিলোঁ। আৰু তুমি? কি তুমি সঁচাই কৈছা? কিয় মিছা ক'ম? এটা কথা জানা, ৰুক্মিণীবাই মনত বহুত দুখ পাইছে। ৰুক্মিণী, কিয় আহিছ মোৰ ওচৰলৈ? তই মোৰ কথাটো শুনচোন। মোৰ ডাঙৰ ভুল হৈ গ'লো। মই তোক অলপো বুজিবলৈ চেষ্টা নকৰিলোঁ। তই মোক ক্ষমা কৰি দিবিনে? কি ক'লি তই? মই কেতিয়াও ভবা নাছিলোঁ তই যে মোৰ লগত এনেকুৱা কৰিবি বুলি, আৰু কেতিয়াও ভবা নাছিলোঁ তই যে মোৰ ওপৰত হাত তুলিবি বুলি। মোক মাফ কৰি দে ৰুক্মিণী। আজি মোৰ হাতখনৰ বাবে তই কান্দিবলগীয়া হৈছে। হ'ব দে, যি হ'ল হ'ল আৰু। আজিৰ পৰা কিন্তু এনেকুৱা নকৰিবি। মইহে জানো এইকেইদিন কিমান কষ্টত আছোঁ। হ'ব, তোক আৰু মই কেতিয়াও কষ্ট নিদিওঁ। এইফালে চা, তই এনেকৈ সদায় হাঁহি থাকিবি দেই।